নমস্কাৰ। ভগৱান শিৱক আৰাধনা কৰিয়েই পবিত্ৰ শাওণ মাহৰ আৰম্ভ হয়। চাৰিওফালে কেৱল ভক্তিৰ পৰিৱেশ। শিৱ ভক্তৰ মাজত শাওণ মাহটো বিশেষ উৎসাহপূৰ্ণ হয়। পুৰাণত কোৱা হৈছে যে অন্য দিনৰ তুলনাত শাওণ মাহত মহাদেৱক পূজা অৰ্চনা কৰিলে বহুত ভাল ফল লাভ কৰিব পোৱা যায়। সনাতন ধৰ্মৰ মতে শাওণ মাহত পূজা পাঠৰ বাহিৰেও কিছুমান নিয়ম প্ৰত্যেক ব্যক্তিয়ে পালন কৰিব লাগে আৰু সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। শাস্ত্ৰত শাওণ মাহত বেঙেনা খোৱাটো বৰ্জিত হিচাপে মনা হয়। বেঙেনাক অশুদ্ধ বুলি কোৱা হৈছে। সেইবাবে বেঙেনা দ্বাদশী, চতুৰ্দশী আৰু কাতি মাহতো খাব নাপায়। তাৰোপৰি জৈন ধৰ্মৰ লোকৰ মাজতো বেঙেনা খোৱাত মানা আছে। শাওণ মাহত ব্ৰত পালন কৰি থকাসকলে কেতিয়াও গাখীৰ খাব নালাগে। আচলতে শাওণ মাহত বতৰৰ পৰিৱৰ্তন হয় আৰু বহুতো সৰু সৰু পোক পৰুৱাৰ জন্ম হয়। কেতিয়াবা গৰু ম'হেও সেইবোৰ খাই পায় আৰু সেয়ে সিহঁতৰ গাখীৰ হানিকাৰক হ'ব পাৰে। তাৰোপৰি শিৱলিংগত গাখীৰ ঢলা হয় বাবেও এই মাহত গাখীৰ খাব নালাগে বুলি এক বিশ্বাস আছে। শিৱভক্তই কেতিয়াও শাওণ মাহত বেয়া চিন্তা মনলৈ আনিব নালাগে আৰু কাৰো অপকাৰৰ চিন্তা মনলৈ আনিব নাপায়। এই সময়ছোৱাত ধৰ্ম সম্পৰ্কীয় কিতাপ অধ্যয়ন কৰিব লাগে। এনেয়েতো কাৰো অপমান কৰিব নালাগে, কিন্তু এই সময়ছোৱাত মাক দেউতাক, বৃদ্ধ ব্যক্তি, ককাই ভাই, মহিলা, দুখীয়া আৰু জ্ঞানী লোকক অপমান কৰিব নাপায়। শাস্ত্ৰত কোৱা হৈছে যে শাওণ মাহত ভক্ত আৰু ঈশ্বৰৰ মাজৰ দূৰত্ব কমি যায়। সেয়ে ৰাতিপুৱা সোনকালে শুই উঠি শিৱক আৰাধনা কৰিব লাগে। হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ গুৰুত্ব আছে। এই মাহত মাছ মাংস আদি সেৱন কৰিব নালাগে। ইয়াৰ দ্বাৰা আপোনালোকৰ মন অশুদ্ধ হৈ পৰিব আৰু অশুদ্ধ মন লৈ ভগৱানৰ পূজা কৰাটো সম্ভৱ নহয়। তাৰোপৰি পুৰাণৰ মতে শাওণ মাহত স্ত্ৰী পুৰুষৰ প্ৰসংগৰ পৰা আঁতৰি থাকক, নহ'লে নৰকৰ যাতনা ভুগিব লগাত পৰিব পাৰে আৰু পিছৰ জনমত আপুনি পশুৰ ৰূপত জন্ম লাভ কৰিব লগাত পৰিব।